গুড মৰ্ণিং একদম শুই উঠিছোঁ আমাৰ মইনাই কি বনাইছে চাহ বনাইছে চাহ এই বাবা এয়া কি বনাইছে আপোনালোকক দেখাই দিয়ে আন্ধেৰি এই মুখত দেখা আমাৰ কি বনাইছে চাহ মোৰ কাৰণে চাহৰ মানে মৰ্ণিং টাইমৰ চাহ এয়া কি হয় এইখন মই নাজানো ফুল ফুলিছে দেখোন জবা ফুল নে গোলাপ ফুল আৰু বাকীকেইটাতো পূৰা জ্বলি হৈছে ভাই টেষ্টি হ'ব নাই এটা পৰিছে জ্বলা নাই বোলে এটা ফুলছে আমাৰ পুৱাই পুৱাই নদীৰ পৰা চানা মাছ আহিলে নেকি চাওঁ কি মাছ আনিলে ঐ চাওঁ ঢালি দিছোঁ হয় না নিচলা মাছ এটাত ন দুটা আছে নিচিনা বেছি আছে এয়া নিচলা মাছ কেনে লাগে পুৱাই পুৱাই নদীৰ পৰা আহিলে আমাৰ মাছ চাৰিটা কিহেৰে খাম এতিয়া চাম বাৰু ভাবি পেলাই এতিয়া চাহখিনি খাই লওঁ চাহ লওক না হেল্ল' এতিয়া মোৰ কাপোৰ চাপোৰ ধোৱা হৈ গ'ল চ' এতিয়া মই ওপৰত যাম আমাৰ বিউটিফুল কিটচেন এখন আছে যে তাত এতিয়া খানা বনাম আৰু মোৰ ৰাণীয়ে তাত কাম কৰি আছে কি কাম কৰি আছে বাৰু চাওঁগৈ ইমান বৰষুণ দিছে বাৰু তাই বৰষুণত তিতি আছে না কি কৰি আছে চ' মই এতিয়া কাপোৰৰ বাল্টিংটো লৈ ল'লোঁ আৰু ৰুমটো লক কৰি চাবিটো লৈ ল'লোঁ मैं तेरे प्यार में पागल रहता है मैं तेरे दिल में रहता हूँ আহি আছো আমাৰ ৰাণী কি কৰি আছে ত' মই চাদৰ ওপৰত আহি পালোঁ পূৰা পানীৰে ভৰ্তি বৰষুণৰ ভগৱান ইমান পানী হৈছে পূৰা চাদ ফুল এতিয়া কি কৰা যায় ব্লক চাগে হৈ আছে ফুটাটো এতিয়া মই চাম বাৰু অলপ পিছত পূৰা পানীৰে ভৰ্তি এয়া বাপৰে চাব নোৱাৰা হৈ গৈছে বাৰু এয়া এতিয়া মই কাপোৰখিনি ধোৱা হৈছে অলৰেডি মই মেলি দি আছোঁ কাপোৰখিনি পূৰা কাপোৰখিনি মেলি দিয়াৰ পিছত মই ফুটাটো চাম বাৰু পানীখিনি বহুত বেছি হৈছে নহ'লে আৰু ঘৰৰ ভিতৰতে গুচি যাবগৈ জল্দি কাপোৰখিনি শুকাই লওঁ তো মোৰ কাপোৰ শুকোৱা হৈ গ'ল মোৰ এতিয়া মই ফুটাখিনি চাফা কৰি দিম পূৰা এয়া ব্লক হৈ গৈছে ফুটাটো চাওঁ বাৰু কি হয় পূৰা খুচি দি আছোঁ মই পানীৰ ব্লকখিনি খুলি দিলোঁ চ' পানীখিনি এতিয়া যাবলৈ ধৰিছে লাহে লাহে এতিয়া পূৰা কমপ্লিট আৰু মাইনাই এতিয়া মাছ বাচা হৈ গ'ল মাইনাই বাচি পেলাই মাছখিনি এতিয়া ফ্ৰাই কৰি আছে চাওঁ বাৰু মই কেনেকৈ ফ্ৰাই কৰি আছে মাইনাই চ' হৈ গ'ল এয়া মাছখিনি চ' এতিয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ এয়া মাছ ফ্ৰাই কৰিবলৈ লৈছোঁ হালধি অলপ কম হৈছে কিন্তু মাছবিলাক গোটেই ভাঙি গৈছে এনেকুৱা মাছ তেনেকুৱাই চ' মাছ ফ্ৰাই হৈ গ'ল আৰু এয়া পিঁয়াজ এয়া আদা নহৰুখিনি আৰু তোমাৰ এয়া দালিখিনি একেলগে বহাই দিম আৰু এতিয়া মই পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ যিহেতুকে মাছ অকণমান ফ্ৰাই কৰি ৰাখিম তেনেকুৱা গোটেইখিনি মেচকা টেঙাত নিদিওঁ বাৰু অকণমানেই দিম বাৰু বেছি নিদিওঁ যিহেতুকে মাছখিনি গোটেইখিনি ভাঙি গৈছে তো এইখিনি ফ্ৰাই খাম আৰু বাকী অলপ মেচকা টেঙাত দিম তো এয়া মাছ ফ্ৰাইখিনি হৈ গ'ল এতিয়া মই মেচকা টেঙাৰ কাৰণে এতিয়া মই তেলখিনি এড কৰি ল'ম ইয়াতে তো মই এড কৰি দিলোঁ এতিয়া অকণমান পিঁয়াজখিনি দি দিম ইয়াতে পিঁয়াজখিনি ফ্ৰাই কৰি ল'লোঁ এয়া অলৰেডি মই কাটা হৈ গৈছে মোৰ মেচকা টেঙা এতিয়া মই মেচকা টেঙাখিনি এড কৰিম পিঁয়াজখিনি অলপ ফ্ৰাই কৰি লৈ আছোঁ এতিয়া মই মেচকা টেঙাখিনি এড কৰি দিলোঁ চ' অকণমান ফ্ৰাই কৰিছোঁ ইয়াত পিছত দিম মই নিমখ জলকীয়া এতিয়া মই হালধি এড কৰি দিলোঁ এইজনী মাইনা আমাৰ তাই মানে বহুত বৰষুণ দিছেতো পূৰা পানী হৈ গৈছে সেইকাৰণে তাই ঝাৰু দি আছে আৰু ইয়াত এল'ভেৰাটো ছিঙি থাকিলে এইটো বেয়াই লাগে এনেকৈ পূৰা চাটখন পানী একেবাৰে পূৰা একদম মানে চাব নোৱাৰি আৰু দেই বৰষুণ দিলে পূৰা চাটখিনি সাৰিলে চফা হ'ব এয়া ফুলৰ জাবৰবিলাকো ওলাইছে আধা পূৰা পানীখিনি সিঁচিব লাগিব এতিয়া পাইপেৰে ভালকৈ পানীখিনি নাযায়
মইনাই ঝাৰু দি আছে পূৰা কমপ্লিট। এতিয়া মই মেচকা টেঙাখিনি চাওঁ। এয়া ভাতো ৰান্ধি আছোঁ, তোমাৰ সেইফালে কামখিনিও কৰি আছোঁ। এয়া উতলি আছে। এতিয়া মই এড কৰিম মাছখিনি। এয়া মাছখিনি এড কৰি দিলোঁ ইয়াতে। চ' হৈ গ'ল এয়াখিনি দালি সম্ভাৰ মাৰি কিনে দি দিছোঁ। আৰু তোমাৰ টেঙা আঞ্জাখিনি অলৰেডি হৈ গ'ল। এয়া টেঙা আঞ্জা আৰু তোমাৰ পিঁয়াজ আৰু মাছ ফ্ৰাইখিনি। আৰু বাকী কাম আছে বাৰু, এইখিনি কৰোঁ যায়কৈ। এইজনী মই হয়। চ' মই মানে ইয়াত কোমোৰা এডাল আহিছে, মানে কোমোৰাটো মানে ফুলি আছে, সেইটো কাৰণে মানে মই পৰি পৰি যায়গৈ। এইকাৰণে মই আজি ৰছীৰে বান্ধি দিব ওলাইছোঁ ইয়াক। এইডাল হৈছে ৰছী। চ' মই ৰছীৰে বান্ধিম আৰু টিঙৰ ওপৰলৈ উঠিব দিম। এতিয়া যাই থাকিব টিঙৰ ওপৰলৈ। চ' সেইটো কাৰণে মই উঠিলোঁ। আৰু এয়া পানীৰ টেপত মানে অকণমানি পানী ওলায়, সেইটো কাৰণে আমি বাল্টিঙত ভৰ্তি কৰি লওঁ। লাগি যায় কেতিয়াবা কেতিয়াবা। তো এয়া তো এইফালে যাব। এইডাল হৈছে জিকা। চ' জিকাটো অলপ ওপৰত উঠাই দিছোঁ, যিহেতুকে বহুত কৰ লাগিছে। খালোঁ কেইটামান, পূৰা জাম মাৰি দিলোঁ। হৈ গ'ল মোৰ কাম কমপ্লিট। এতিয়া আজিতো বাৰু হৈ গ'ল কামখিনিয়ে। কালিলৈ আকৌ মানুহৰ কেতিয়া কাম কমপ্লিট হয় আৰু কেতিয়াও নহয়। চ' এয়া দালি মই টেষ্ট কৰিছোঁ কেনেকুৱা হৈছে। ৱাও, পূৰা দালি। নিমখ কম হৈছে, অকণমান নিমখ দিলোঁ। হৈ গ'ল এতিয়া। পূৰা বৰষুণত তিতি তিতি একদম অৱস্থা নাই মোৰ। পূৰা ভাতো ৰান্ধিলোঁ, চবখিনি কৰিলোঁ, ৰন্ধা বঢ়াখিনি হৈ গ'ল কাম। এতিয়া মই মানে মোৰ এডাল জিকা চিৰিজ গছলৈ উঠি গৈছে, এয়া লাগিছে। চ' মই পিছলৈ আনিব নোৱাৰিম, সেইকাৰণে মই এতিয়া গাছটো কাটিবলৈ চেষ্টা কৰিম। ওপৰলৈ উঠি যাম অলপ, উঠি পেলাই ঠেনিটো কাটি পেলাই ঠেনিখিনি পৰা ওলাই দিম আৰু মই চাংটোত ওলমাই দিম, সেইটো ভাবিছোঁ। সেইকাৰণে মই এইখিনি পাৰ হৈ লৈছোঁ। পূৰা বৰষুণত তিতি তিতি, পূৰা বৰষুণ দি আছে। এয়া কাটিব লৈছোঁ মই ঠেনিখিনি। এয়া কাটি দিলোঁ এডাল, আৰু এডাল আছে কাটিবলৈ, সেইডালো কাটি দিম। কাটি দিলোঁ এয়া। এতিয়া মই পাতখিনি ছিঙি দিলোঁ। এতিয়া মই যিখিনি ৰছীৰ চাং বনাই দিছিলোঁ অলৰেডি আগতে, সেই জিকাটো মানে সেয়া ৰছীৰ চাংটোত মই উঠাই দিম এতিয়া। এয়া কেনেকৈ দিম আপোনালোকে চাই থাকিব। ৰছীৰে চাং বনাইছোঁ, উপায় নাই যিহেতুকে বাঁহৰ দিব নোৱাৰোঁ। আৰু মোক মইনাই হেল্প কৰি দিছে, আমি দুজনীয়ে থাকোঁ প্ৰায়। এয়া জিকা ধুনীয়াকৈ দি দিলোঁ এয়া ওপৰত উঠাই। এতিয়া মই ওলাই আহিম তাৰ পৰা। এয়া মই ওলাই আহিছোঁ। ৱাও, হৈ গ'ল এয়া কমপ্লিট। আৰু লগতে এডাল ৰঙালাও উঠিছে তাত, সেইটো ইয়াৰ জিকাটো লাগিছে, এইকাৰণে মই সেইটো ঠেনি কাটি পেলাই ইয়াতে লগাই দিলোঁ। এতিয়া টেনশ্যন নাই আৰু, ইয়াতে থাকিব পূৰা। মই খুচ এতিয়া। গা পা ধুই ৰেডি। চ' ওপৰৰ কামখিনি কমপ্লিট হৈ গ'ল। মোৰ মানে ব্লগবিলাক কি হয় জানে নাই, খেলি মেলি মানে কেনেকৈ হয়, তাত মানে বহুতখিনি কাম আছে। মই ভাতো ৰান্ধি থাকোঁ, তোমাৰ চবখিনি কাম কৰি থাকোঁ। তাত যিহেতুকে ফুলৰ বাগানখন আছে আমাৰ, ফুল আৰু কিবা কিবি আছে আৰু তাত মানে ধৰ কিবা কিবি ৰুব দিওঁ মই। ধৰা জিকা, কোমোৰা গছ আছে, তেনেকৈ মানে মোৰ সময়খিনি তেনেকৈ গুচি যায়। সেইকাৰণে মোৰ ব্লগটো কমপ্লিট নহয়, কাৰণ ইফালে ভাত ৰন্ধাও চাব লাগে, ইফালে তোমাৰ যিখিনি মানে ফুল গছ আছে সেইখিনিও চাফা কৰিব লাগে। সেইকাৰণে মোৰ ব্লগবিলাক খেলি মেলি হৈ যায়। যিয়ে নহওক বাৰু, আপোনালোকে যদি মোৰ ব্লগখিনি চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ভাল লাগিলে ভিডিঅ'টো, আৰু তোমাৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো বড়ো চিকিলা। চ' এতিয়া মই পূৰা ৰেডি, পূৰা বৰষুণত তিতি তিতি আজি কাম কৰিলোঁ, সেইকাৰণে মূৰটো অকণ ধুই দিলোঁ আছে।
আছে, তাই গা ধোৱা হোৱাই নাই। আহিলে আৰু আমি একেলগে ভাত খাম। তো তাই হাতো আমি ৰৈ আছোঁ, তাই আহিলে চাগে। হা, গা ধোৱা হৈ গ'ল, ৰৈ আছোঁ আকৌ ভাত খাবলৈ। হৈ গ'ল তাইৰো গা ধোৱা, আমি এতিয়া ভাত খাম। ষ্টাইল কৰি আহিছা নেকি? কৰিছা যেন পাইছোঁ দেই। হে, গা ধুলি নাই? ধুইছে বোলে, মিছা কোৱা নাইতো, এনে জোকাইছোঁ। দিয়া এতিয়া আৰু আমি ভাত খাওঁ, আপোনালোকেও খাই লওক, এতিয়া আমিও খাওঁ। আৰু এতিয়া কি কৈছোঁ, বিশ্ৰাম। বিশ্ৰাম কৰেগা, আমি বিশ্ৰাম। অ'কে, বাই।